हेलो बंधुসকল আজি मैं যাব ওলাইছোঁ সাইকেল লৈ অলপ হাজোখান ফুৰি আহোঁ। আজি আমি তিনজন যাম ঘগ্ৰাবাৰৰ পৰা সাইকেল লৈ। মানে অলৰেডি মই ঘগ্ৰাবাৰ পাৰ হৈ আহিলোঁৱে, নলবাৰীও পাৰ হ'লোঁৱে। ঘগ্ৰাত কৰা নহ'ল, ভিডিঅ'টো এতিয়া আৰম্ভ কৰি দিলোঁ। এতিয়া অলপ এনেকৈ যাই আছোঁ আৰু চাইকেল লৈ আপোনাৰ পুৱা 6টা মানতে আহিলোঁ ঘৰৰ পৰা। এতিয়া যাই আছোঁ, আপুনি চাই থাকক আমাৰ লগত ভিডিঅ'টো। আৰু এই মোৰ লগত লগৰ দুজন আছে, চাই লওক এনেকুৱাকৈ। এই মোৰ লগৰ এই দুজন ভিডিঅ'টো স্কিপ নকৰাকৈ চাওক। আজি ভিডিঅ'টো মজা হ'ব, মজা জেগা দেখা হ'ব। অলপ পানী চানী খাই ল'লোঁ ইয়াতে। এতিয়া পানী খোৱা শেষ আৰু আৰম্ভ। এতিয়া আহিছোঁ আৰু এন্দে আগতে আহি পাইছি, এন্দে কমতে ৰাস্তাটো আগতকৈ ভাল হৈছে। কিন্তু গোটেইখিনি জেগা ভাল হোৱা নাই, সন্মুখৰখিনি ভাল হৈছে নলবাৰী পাৰাই। আমি মোটামুটি আহি পালোঁ। আমি এতিয়া ডাইৰেক্ট মানে প্ৰথম হাজো মন্দিৰত নাযাওঁ, আমি ডাইৰেক্ট এতিয়া পুৱামক্কা পাহাৰখনত যাওঁ। আগে পাহাৰখনৰ পৰা অলপ ফুৰি আহোঁ, যদি টাইম থাকে তেতিয়া আমি মন্দিৰতো যাব ট্ৰাই কৰিম। আগে পাহাৰখনৰ পৰা আহোঁ আৰু এইফালেদি ওপৰত যাব লাগিব পাহাৰত। এতিয়া যাওঁ আৰু আহি গ'লোঁ আমি আর পাহাৰত উঠলোঁ। অলপ নামি নিয়ে আছে, কিবা অলপমান উঠিলোঁ ৰ'ব। যি চৰা মানে এতিয়া অলপ ঠেই ল'ব লগা হৈছে, ভাগাত ধৰিছে। এতিয়া আমি অলপ ওপৰত আহি গ'লোঁ, অলপ জিৰিলোঁ, ইয়াতে পানী চানী খাই লওঁ। এই বহুত চৰা, ভাবছিলোঁ চাপাৰ হ'ব বুলি, পূৰা স্পীডত যাম, কিন্তু উপায় নাই, ৰখিব লগা হৈ গ'ল। ধ্ৰুৱ কেনে লাগিছে আহি? কেনাই বৈ আছা না? ধ্ৰুৱ পাগলা হৈ গৈছে, উঠিবই পৰা নাছিল ধ্ৰুৱই। চবতকৈ লাষ্ট ধ্ৰুৱই উঠছি, এইটো আমাৰ লাকি। কাপোৰ চাপোৰ বদলাই দিলোঁ আৰু একদম গৰম, থাকিব নোৱাৰা অৱস্থা। গামোচা চব লৈ আহিছোঁ আমি আৰু তামাম গৰম আৰু আমি আৰু চাইকেল ঠেলি আহি আছোঁ দিয়ক। আৰু যি চৰা জেগা, যি কি নহওক আহি ভাল লাগছি ন বছ, আহি মজাই লাগছি। I don't wanna miss a beat, and on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays. And on we'll go, through the wastelands, through the highways, and on we'll go. আমি আহি অলপ ৰখি গ'লোঁ, এই বঢ়িয়া এটা ভিউ পাইছোঁ। Turn us to thousands, and we'll grow in number, fueled by them to see the horizon. Turn us to thousands, and on we'll go, through the wastelands, through the highways. আমি চাইকেল মাৰিছোঁ, এই আমাৰ লগকেইটা। কেনে লাগছি ভাই? ইয়াত মজা লাগছি না? আৰু বল দিব লগা হৈছে। আয়া আইঅ আমি আহি পালোঁ এতিয়া। বেছি মানে বহুত বেছি কষ্ট হ'ল লাহেতকৈ, তলৰ পৰা আহিব লগা হৈছে। এতিয়া যাওঁতে আৰাম পাম, কিন্তু গু বাহিৰ হৈ যাব খুজিছে বোলে তাৰপিছত হ'লে। এতিয়া যাই এতিয়া পুৱামক্কাটো অলপ চাওঁ, আপোনালোক দেখি আছোঁ, চাই থাকক। এই চাই লওক এইগিলাখান, চাই লওক পুৱামক্কা। এতিয়া আমি মানে পুৱামক্কাৰ পাছেদি এটা ৰাস্তা আছে, ওলাই আহিলোঁ। ওলাই এতিয়া তলত দেখি যাই আছোঁ, য'ত চাইকেল আছে।
চাইকেলখন লওঁ যদি টাইম মিলে তেতিয়া যাই কিনে এইটো মাধৱ মন্দিৰ বুলি কয় নেকি এইটো মাধৱ মন্দিৰ নহয় তলত যি এটা আছে আৰু তলতটো মাধৱ মন্দিৰ তাকে যাম যাই অলপ চাই ৰ'দো বহুত ৰাতিপুৱা আকৌ খাই চাই অহা নাই এই চাওক আমি ওপৰত আহি গৈছোঁ পূৰা পাহাৰৰ ওপৰত বান্দাৰ দৰে বাগি গৈছোঁ তলত দেখি চাব নালাগে নাই তল ৰ'ব তলখিনি দেখিছে এইখিনি তল এই পাহাৰৰ ওপৰত উঠি গৈছোঁ পূৰা আছে ওপৰত যাই আছে এই আছে ওপৰত যাওক যাওক ভাই নম্ৰ দা নম্ৰ মাতি এৰাণত বেৰা ধৰিব তাহলে ফটো মাৰাত ব্যস্ত চাই লওক কেনে ভিউ কি বঢ়িয়া ভিউটো চাই লওক না কি মজা পাহাৰৰ ওপৰৰ পৰাই এতিয়া আমি যাওঁ দক যাৰ আহে নিচে আমি এতিয়া তলত দেখি যাই আছোঁ এতিয়া কষ্ট চষ্ট নাই বিন্দাছ কিন্তু মোবাইলটো এতিয়া হ'লে বৰ এটা চান্স আছে আগৰ ব্ৰেকটো মাৰিলি যাই আছোঁ এতিয়া এই পাছফালে কওঁ দেই ৰাজকল আহক এতিয়া বঢ়িয়া লাগিছে এতিয়া নামি এতিয়া মজাই বেলেগ এতিয়া খোৱা লোৱা কৰিলোঁ অলপ এতিয়া খাই লৈ আৰু যাম এতিয়া আমি পেট পূজাটো কৰিলোঁ এতিয়া আমি মাধৱ মন্দিৰত যাই আছোঁ আহি পালোঁ মাধৱ মন্দিৰ এতিয়া চাইকেল ধৰক মানুহ চাইলাক পদত ব্যস্ত এতিয়া আমি ভিতৰত যাওঁ ভিতৰত যাই আছোঁ এতিয়া বান্দাজ চাই লওক মোবাইল চোবাৰ কাঢ়ি লৈ যাব ভয় লাগে যাই আছোঁ ওপৰত এইটো ল'লোঁ মালা আহিছোঁ এতিয়া আমি চুব পারবে না আর উঠবে দুবার যে বল না হয়েছে রাত্রিবার বেলা উঠিয়ে আছে উপরত আর ডাসর স্টেমিনা থাকে পুরা গরিবি উঠছে আর ইটা আরো ঘরত যাব লাগবো ইমান দূর আরো সে ফটো তোলা নাই ভিডিও করে আছো এই ভিতরে আই গেলেও বহুত মানুষ আছে মানুহে মানুহ চাই লওক এই ভান্ডার ভান্ডার এতিয়া আমি নামি নামি যাই আছোঁ ডাঙৰ বিয়া বাকী এতিয়া আমি ঘৰত যাব ওলালোঁ এতিয়া ভিডিঅ'টো শেষ কৰোঁ ইয়াতে আজি বহুখিনি বস্তু দেখালোঁ আপোনালোকক যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰক কমেণ্ট কৰক শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰিব পাহৰি নাযাব আৰু দগৰি শ্বেয়াৰ কৰিব দিয়ক